কোনটো খোৱা নাই এতিয়ালৈ এইকেইটা খোৱাই নাই পুখুৰীৰ পৰা মাছ উঠালে আজি বনাম ডাঙৰ মাছৰ পিটিকা একচুৱেলি সিদিনাখন ডাঙৰ পিটিকাৰ থালি এখন বনাইছিলে আজি আকৌ বনাব মন নাছিলে বাট মানে বহুতে মোক মেছেজ কৰি আছিলে যে ডাঙৰ মাছৰ পিটিকাৰ ভিডিঅ' এটা লাগে কাৰণ সিহঁতৰ জেগাবোৰত মানে সৰু মাছবোৰ সহজে পোৱা নাযায় সেইকাৰণে ডাঙৰ মাছৰ ভিডিঅ' দেখাব কৈছিলে সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো বনাওঁ আৰু গা পা ধুই ৰেডি হৈ ল'লোঁ মই এতিয়া পিটিকা বনাবলৈ ইনগ্ৰেডিয়েণ্টবোৰ গোটাই লওঁ পাত চব্জি কিছুমান লাগিব আজি পিটিকাটো চাওক মাছৰ পিটিকা লাই শাকৰ একচুৱেলি কোমলীয়াবোৰহে লাগে বেছি বুঢ়া নালাগে এইখিনি বহুত ডাঙৰ ডাঙৰ হৈছে কোমলীয়া কেইটামানহে লৈ লওঁ ইনগ্ৰেডিয়েণ্টবোৰ গোটাই ল'লোঁ আৰু এতিয়া বনাব লাগে আৰু লাই শাক একদম পুৰা ডাঙৰ হৈছে এতিয়াতো চবেই লাই শাক গাহৰি মাংসই বনাই খাই আছে নিশ্চয় কাৰণ পুৰা লাই শাকৰ ছিজন সেউজীয়া শাক পাচলিৰ ছিজন মাছখিনি কাটি বাছি ল'লোঁ আৰু মাছখিনি ফ্ৰাই কৰি লওঁ আৰু এইফালে বইল কৰি আছোঁ আলু শিমলু আলু কচু এইখিনি মাছৰ লগত পিটিকা কৰিম আৰু যোনখিনি মাছ ভাজি লৈছিলোঁ কৰকৰীয়াকৈ তাৰে পুৰি ল'ম অকণমান এনেকৈ পুৰি পিনে পিটিকা কৰিলে ভাল লাগে স্মকি ফ্লেভাৰটো আহে মানে কেঁচা হালধি এডোখৰো পুৰি ল'ম মাছখিনি এইফালে ফ্ৰাই হৈ গ'ল আৰু এতিয়া পিটিকাখিনি বনাব লাগে আৰু এতিয়া মাছৰ লগত সানিবৰ কাৰণে চাটনি অলপ বনাই ল'ম সেয়া হৈছে এয়া মচুন্দৰী ধনিয়া মান ধনিয়া কণ জলকীয়া নহৰু আদা নহৰুটো নিজৰ সোৱাদ অনুসৰি দিব পাৰে বেছিকৈ দিব পাৰে কমকৈও দিব পাৰে মই মানে বহুত বেছি ভাল নাপাওঁ সেইকাৰণে ইমানকেইটাই দিছোঁ এইখিনি পিচি ল'ম এতিয়া পিচি ল'লোঁ সেই পিছত কামত আহিব এতিয়া লৈ লৈছোঁ কোমলীয়া লাই শাক একদম ঠাৰিখিনি ইউজ নকৰোঁ কণ জলকীয়া নিমখটো অকণমান কাৰণ মাছত নিমখ আছেই ভালদৰে পিটিকি ল'ম পিঁয়াজ খিনি হৈ গৈছে এতিয়া ইয়াতে দি দিম মাছ এয়া মাছ আৰু লাই শাকৰ পিটিকা ৰেডি এয়া হৈছে কোমলীয়া সৰিয়হৰ পাত জলকীয়া ধনিয়া পিঁয়াজ সোৱাদ অনুসৰি নিমখ এইখিনি বহুত ভালদৰে হাতেৰে এনেদৰে কৰি ল'ব লাগিব এইখিনি হৈ গ'ল এতিয়া দি দিম মাছ আৰু দিম বইল কৰা আলু এয়া মাছ সৰিয়হ শাক আৰু আলুৰ পিটিকা ৰেডি অকণমান কেঁচা মিঠাতেল অকণমান আৰু অথনি লাই শাকখিনিতো মই মিঠাতেল দিব পাহৰিলোঁ অকণমান কেঁচা মিঠাতেল ইয়াতো দি দিম ইয়াতে জলকীয়া নহৰু পিঁয়াজ এইখিনি অকণমান ৰঙচুৱাকৈ এনেকৈ গৰম কৰি লৈছোঁ আৰু এয়া পিঁয়াজ জলকীয়া যে মই অকণমান পুৰা নিচিনা কৰি লৈছিলোঁ সেয়া সোৱাদ অনুসৰি নিমখ মাছ নহৰুখিনি ভালকৈ পিটিকি দিব লাগিব
এইটো পিটিকা এনেকৈ চিম্পলকৈ ভাল লাগে, মানে নহৰুটো পুৰা হয় আৰু পিঁয়াজখিনি অকণমান পুৰা নিচিনা কৰে যে, বেলেগ এটা টেষ্ট আহে, মানে ভাল লাগে খাবলৈ। ধনিয়া অকণমান দিব পাৰে, অকণমান দি দিওঁ। এয়া পিঁয়াজ নহৰু পুৰি পিনে কৰা মাছৰ পিটিকা ৰেডি হৈ গ'ল। এয়া হৈছে পালেং শাক, পিঁয়াজ, সোৱাদ অনুসৰি নিমখ, জলকীয়া, মাছ, ধনিয়া, পালেং আৰু মাছৰ পিটিকা ৰেডি হৈ গ'ল। এয়া হৈছে ৰুকি লোৱা মূলা, পিঁয়াজ, কণ জলকীয়া, সোৱাদ অনুসৰি নিমখ আৰু যোনখিনি মচুন্দৰী মান ধনিয়া খুন্দি ৰাখিছিলোঁ তাৰে দিম। ইয়াতো নিমখ আছে, সেয়ে মই ইয়াত অকণমান দিছোঁ, আৰু মাছতো নিমখ আছে। মূলাৰ যেতিয়া মাছৰ লগত এনেকৈ পিটিকা কৰা হয় ন, তেতিয়া এনেকৈ পিচি ল'ব লাগে, তেতিয়া আৰু বেছি ভাল লাগে। মাছ, এইখিনি মূলা আৰু মাছৰ পিটিকা ৰেডি হৈ গ'ল। এয়া হৈছে ওলকবি, মিহি মিহিকৈ ৰুকি লৈছোঁ। ওলকবিও কেঁচাকৈ ভাল লাগে, আৰু মাছৰ লগতো এনেকৈ পিটিকা কৰিব লাগে। চেম মূলাৰ নিচিনাই হয়। মচুন্দৰী মান ধনিয়া খুন্দি ৰখাখিনি, পিঁয়াজ, সোৱাদ অনুসৰি নিমখ, মাছ, অকণমান কেঁচা মিঠাতেল, জলকীয়া, এয়া ওলকবি আৰু মাছৰ পিটিকা ৰেডি। বইল কৰা কচু, ইয়াতে দিম এইখিনি খুন্দি লোৱাখিনি, সোৱাদ অনুসৰি নিমখ, কেঁচা পিঁয়াজ, কেঁচা মিঠাতেল, পুৰি লোৱা মাছ, এয়া কচু আৰু মাছৰ পিটিকা ৰেডি হৈ গ'ল। আৰু ইয়াতে লৈছিলোঁ মই জলফাই আৰু বইল কচু, মই ভিডিঅ'টো কৰি থাকোঁতে অফ হৈ গ'ল। মাছ, তোৰ লগত টেঙা এনেও ভালেই লাগে খাই, আৰু জলফাই দি মাছ দি পিটিকা কৰিলে আৰু বেছি ভাল লাগে। ইয়াতে দিছোঁ অকল ধনিয়া পাত আৰু নিমখ, বাকী বেলেগ একো নাই দিয়া। এইটো চিম্পলকৈ এনেকৈয়ে বহুত টেষ্ট হয়। এয়া জলফাই কচু মাছৰ পিটিকা ৰেডি হৈ গ'ল। এয়া হৈছে দোৰোণ বন পাতত দিছিলোঁ, মানে দোৰোণ বনখিনি মিহি মিহিকৈ কাটি ল'ম। দোৰোণ বনৰ লগত মাছ বহুত ধুনীয়াকৈ মিলে। সোৱাদ অনুসৰি নিমখ, পুৰি লোৱা মাছ, চুন্দৰী খুন্দি লোৱা, আৰু দিছোঁ আলু এটা, বইল আলু। এয়া দোৰোণ বন আলু মাছৰ পিটিকা ৰেডি। এয়া পুৰি লোৱা বেঙেনা, আৰু মাছৰ মূৰবোৰ পুৰা বেঙেনাৰ লগত পিটিকা কৰিব লাগে। এয়া খুন্দি লোৱাখিনি, অনুসৰি নিমখ, কেঁচা মিঠাতেল, এয়া বেঙেনা আৰু মাছৰ মূৰৰ পিটিকা ৰেডি। এয়া হৈছে শিমলু আলু, সকলোৱে চিনি পায় শিমলু আলু, এতিয়া ছিজনো হয় শিমলু আলু ওলোৱাৰ। এয়া জলপানৰ লগতো খাব পৰা যায়, গাখীৰৰ লগত চব্জি বনাইও খাব পৰা যায়, পিটিকা বনাইও খাব পৰা যায়। সোৱাদ অনুসৰি নিমখ, পিচি লোৱাখিনি, পিঁয়াজ, জলকীয়া, আদা, মাছৰ মাথা এটা, এয়া শিমলু আলু আৰু মাছৰ মূৰৰ পিটিকা ৰেডি। এয়া পুৰি লোৱা কেঁচা হালধিখিনি, বইল আলু, পিঁয়াজ, ধনিয়া, সোৱাদ অনুসৰি নিমখ, ইয়াতে দি দিম মাছৰ মূৰ, মিঠাতেল অকণমান,
এয়া পুৰা কেঁচা হালধি, আলু আৰু মাছৰ পিটিকা ৰেডি হৈছে। দালি ভাপত দিয়া দালি এনেতো ভালেই লাগে খাই, তাতে মাছৰ লগত পিটিকিলে আৰু বেছি ভাল লাগে। ইয়াতে কলডিল বইল কৰিও পিটিকা কৰি দিব পাৰে দালিৰ লগত, আৰু ভাল লাগে। ইয়াত দিলোঁ কেঁচা পিঁয়াজ, ধনিয়া, আদা, কণ জলকীয়া, সোৱাদ অনুসৰি নিমখ, মাছ। কেঁচা মিঠাতেল, এয়া দালি আৰু মাছৰ পিটিকা ৰেডি। মোৰ পিটিকা বনাই ৰেডি হৈ গ'ল। আজি বনাইছোঁ 13 বিধ। এইফালে পিটিকাৰ থালিখন ৰেডি হৈ গ'ল। আজি আছে 13 বিধ পিটিকা, মাছৰ 13 বিধ পিটিকা। প্ৰথমতে কেঁচা হালধি, আলু, মাছৰ একচুৱেলি মাছৰ পিটিকা যেনেকুৱা হ'লে ভালেই লাগে। আৰু মাহঁতি বাবাহঁতি ছাইডত খাই আছে। মই বস্তুখিনি বহুত বেছি হৈছে একচুৱেলি। মই সজাবৰ কাৰণে ইমানখিনি ওলাই লৈছোঁ, গোটেইখিনিতো খাই খতম কৰিব নোৱাৰোৱেই। তাৰে অকণমান টেষ্ট কৰি আছোঁ। ফাৰ্ষ্ট টেষ্ট কৰিলোঁ কেঁচা হালধি মাছৰখিনি, সেইখিনিও মজা হৈছে। আৰু এতিয়া এয়া বেঙেনাৰ লগত, পুৰা বেঙেনাটো আমি সকলোৱে ভালেই পাওঁ। বহুত বেছি বস্তু হ'লে কোনটো খাওঁ কোনটো নাখাওঁ হৈয়ে যায় একচুৱেলি। গোটেইকেইটাই ফেভৰেট হয়। এইটো হৈছে কচু মাছৰ পিটিকা। ৰাতিপুৱা গৰম ভাতৰ লগত এনেকৈ মানে পুৰা মজা লাগে খাই। চাউল কবিৰ চালাডটো খায়েই সকলোৱে, তাৰ লগত মাছৰ পিটিকা। একচুৱেলি এইটো ওলকবি আৰু মূলাৰ যোনটো হয় সেইটো আমাৰ পাপাই খুব বনায় ঘৰত, মানে খাই ভাল পায়। 8টা আহিলে খাব নি? দালি আৰু মাছটো কোনটো আছিলে জানো? এইটো আছিলে। দালি আৰু মাছটো টেষ্ট কৰাই নাই এতিয়ালৈ। সেইফালে 8টাও আহিলে। দালিটো মই এতিয়াহে টেষ্ট কৰিম। দালি আৰু মাছ মজা। এইটো দুৰুণবন আলু মাছৰ পিটিকাটো। দুৰুণবন পাতত দিওঁতে মাছৰ লগত পাতত দিও ভাল লাগে। আৰু এনেকৈ আপোনালোকে খাই পাইছে নাই গম নাপাওঁ। দুৰুণবনৰ লগত মাছৰ পিটিকা বহুত টেষ্টি লাগে। আগতে আইতাহঁতি খুব বনোৱা আছিলে এনেকৈ। আৰু চাইনাছ থকাসকলেতো দুৰুণবন খাবই লাগে, যিহেতু ঔষধি গুণযুক্ত পাত হয়। ভাল হৈছে। দুৰুণবনটোও ভাল লাগিছে। কোনটো খোৱা নাই এতিয়ালৈ? এতিয়া খোৱাই নাই। সেইটো কুমলীয়া সৰিয়হৰ আগ, আলু, পুৰা ফ্ৰেছ ফিলিং আহি গৈছে কুমলীয়া সৰিয়হটোৰ কাৰণে। ফ্ৰেছ। আৰু এইখিনি যে মই আজি 14 বিধ বনালোঁ, ইয়াৰ ভিতৰত আকৌ কোনোবাই কমেণ্ট দিয়া ওলাব, খাৰলিৰ লগত এটা বনাই খাই চাবা ভাল লাগে, আমুকৰ লগত বনাই খাই চাবা ভাল লাগে। মই মোৰ হিচাপত যিমানখিনি আজি দেখুৱাব পাৰিলোঁ সিমানখিনি দেখুৱালোঁ। আৰু বহুত পিটিকা আছে, বহুত ধৰণে বনাই খাব পৰা যায়। আকৌ পিছত কেতিয়াবা মই আকৌ বেলেগ পিটিকাৰ ভিডিঅ' বনাম বহুত পিছত, আৰু এতিয়া নবনাওঁ। আৰু বহুতখিনি পিটিকাৰ ভিডিঅ' হৈ গ'ল মোৰ ভাগৰ। সকলোৰে বেলেগ বেলেগ হয়। এটা বস্তুকে বহুতকেইটা প্ৰকাৰে বনাব পৰা যায়, বহুতকেইটা। লাই শাকৰ লগত মাছ, কেঁচা লাই শাকৰ লগত মাছৰ পিটিকা একদম। সৰিয়হৰ পাতৰ লগত একচুৱেলি পাতখিনি মোহাৰি হেৰি কৰিব লাগে, তেতিয়াহে ভাল লাগে। এনেই ডাইৰেক্ট কাটি দিলেও নহয়। গোটেই কেইবিধে ভাল লাগিলে। মা ভাগৰ কোনটো বেছি ভাল লাগিলে? নহৰু, পিঁয়াজ,
তাৰপিছত নহৰু পিঁয়াজ পুৰি পিনে বনোৱাটো নিজে কৈ পিনে বনাইছে যে আৰু এটা ইয়াতে আৰু এটা ভাল পাওঁ কোনটো মানে চিনি পাবলৈ দিগদাৰ হৈ গৈছে মই নিজে বনাই নিজে কনফিউজ হৈ গৈছোঁ কোনটো এইটো লাই শাকৰটো বহুত টেষ্টি হৈছে লাই শাক আৰু লাই শাক মাছ তাৰপিছত এইফালে কেঁচা হালধি এইটো ভাল লাগিছে মাৰ কেঁচা হালধি ফেভৰেট হয় যে একদম পুৰা ভাল পাইছে আৰু মাছ পিঁয়াজ বহুত মই ভাল পাওঁ মায়ে কেঁচা হালধি মায়ে বনাব দিলে পুৰি পিনে মই দালিৰটোকে খাই আছোঁ মানে দালিৰ পিটিকা কিবা এটা ভাল লাগে কেনে বহুত সোৱাদ যেনেকৈ হ'লেও একদম মানে আপোন বুকুৰ আপোন বুলি ক'ব পাৰি চ' আৰু আপোনালোকে বেকগ্ৰাউণ্ডত যোনটো গান শুনি আছে এইটো আৱাৰ বেণ্ডৰ হয় বহুত দিনৰ মূৰত সেইটো নতুনকৈ গান এটা উলিয়াইছেগৈ সেই গানটো আপোনালোকে শুনিব পাৰিব মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম বহুতেই ধুনীয়া হয় শুনিবলৈ গানটো শুনকচোন আকাশৰ তৰাবোৰ নামি আহিব পদূলিতে শেৱালি হৈ মিচিকি হাঁহি ইয়াৰ গানটো শুনিব ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংকটো দি দিম শুনিব চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ পিটিকাৰ থালিখন চাই কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু পিটিকাকেইটা যদি চাই ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ আহোঁ বাই বাই আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই মায়ে বাই বাই কৈ দিয়ে মায়ে বেকগ্ৰাউণ্ডৰ পৰা বাই বাই কৈ অকল হাতখন দেখুৱাইছে বাই বাই বুলি আঠটাও সেইফালৰ পৰা বাই বাই কৈ দিয়ক নহ'লে চবকে মই বেকগ্ৰাউণ্ডৰ পৰা বাই বাই কৈ থাকোঁ